বন্ধুসকল উপস্থিত হলো আমাৰ সকলোৰে মৰমৰ সপোনৰ তীৰ্থনগৰী হাজোৰ পুৱামক্কা। হাজোৰ পতনি পৰা প্ৰায় ৩ কিলোমিটাৰ অৱস্থিত হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফ। গতিকে অকোৱা পকোৱা ৰাজপথেৰে আপোনালোকে আহিব লাগিব। আচলতে আহোঁতে গাড়ীত তেল খৰচ হ'ব, লগতে যাওঁতে কোনো টেনশ্যন ল'ব নালাগে, সকলো ফ্ৰী। মানে ষ্টাৰ্ট নহ'লেও আপুনি তললৈ নুমিব পাৰিব। আপোনালোকৰ যদি মন বেয়া লাগিছে বা যদি গা বেয়া লাগিছে তেতিয়াহ'লে আহক, এনেকুৱা সৌন্দৰ্যময় ঠাই অসমৰ বিভিন্ন প্ৰান্তত নোলাব চাগে মোৰ যিমান জানো। আহক, শ্বিলং যাবলৈ দৰকাৰ নাই, আহক ইয়াৰ পোনে পোনে হাজোৰ পুৱামক্কা পাহাৰলৈ। পুৱামক্কাৰ এইটো ৰাজপথত আচলতে হেজাৰ হেজাৰ যুৱক যুৱতী দৌৰাৰ অনুশীলন কৰিবলৈ আহে। ৰাতিপুৱা গধূলি সকলো যিকোনো সময়তে দৌৰিবলৈ আহে এইটো ৰাজপথত। বেছি নেদেখুৱাও, নেক্সট ভিডিঅ' এটা আহি আছে পুৱামক্কাৰে। গতিকে সেইটো ভিডিঅ'ত যিমান সম্ভৱ হাজো পুৱামক্কাৰ বিষয়ে জানিবলৈ বা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আজি ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈকে গুড বাই।